ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ কিন্তু পত্নী নাছিল। ৰজাজনৰ পুতেকৰ নাম আছিল ধনঞ্জয়। ধনঞ্জয় চিকাৰ কৰিবলৈ যাওঁ বুলি কৈ 1 মাহ অহা নাছিল। ধনঞ্জয় ইমান দিন ঘৰত নোহোৱাৰ কাৰণে তেওঁৰ পত্নী ৰীতাই ৰজাক আপত্তি কৰিব ল'লে। ৰীতাই ক'লে যে মহাৰাজ আপুনি এখন ৰাজ্যৰ ৰজা হৈ আপোনাৰ পুতেক কলৈ গৈছে আপুনি কিয় নাজানে? আপুনি কেনেকুৱা ৰজা? কোন বোৱাৰী? মই গোটেই ৰাজ্যতে বিচাৰিলো, তাক কিন্তু ক'তো পোৱাই নাই। মই কি কৰিম? মোৰ ফালৰ পৰা বহুত চেষ্টা কৰি আছো। ঠিক আছে দেউতা, আপুনি বিচাৰক। কাৰোলৈ নৰখি মই নিজে বিচাৰিব লাগিব। চাইড দিয়া মোক। মোৰ দেৰি হৈছে। মোৰ মানুহজন হেৰাইছে। 1 মাহ ধৰি কলৈ গ'ল মোৰ মানুহটো মই গমেই পোৱা নাই। চাইড দিয়া, মোক দেৰি হৈছে। তোমাক এই বেলেগ ফালে চালে বা? কি কথা কৈছা? মোক চম্ভালি কথা কবা দেই। এনেই মই টেনচনত আছো, মানুহজন নাই। তুমি কথাতে এইবোৰ কি কথা কৈ আছা? তুমি কেনেকুৱা মানুহ বাৰু? আপুনি মোক বেয়া পালে নি? মই আপোনাক কৰিছিলো। মোৰ মানুহজন হেৰাইছে আৰু তুমি ধেমালি কৰিছা? মোৰ মানুহজন 1 মাহ ধৰি নাই, না খাইছো না শুইছো। তুমি কি ভাবিছা? মই কিমান কষ্টত আছো। মইনা ক'ৰ পৰা আহিলে? তই দেউতাক বিচাৰি ফুৰিছিলি নেকি? নহয় দতি, মই দেউতাক বিচাৰিয়ে গৈছিলো, কিন্তু বহুত বিচাৰিলো, নেপালো। দেউতা ক'ত গলি তই? মইনা, তই ভাত পানী খালি নাই? দেউতাক বিচাৰি আছে নেকি? যদি নাই কোৱা খাবলৈ যা, খাই আগত যা দেই বেটা। দতি, মোৰ দেউতা ক'ত গ'ল বাৰু আপুনি জানে নি? চাওক না, আপুনি চেষ্টা কৰক। ঘৰৰ পৰা কিমান দিনৰ মূৰত ঘূৰি ফুৰিছো, ক'ত যাম? মই এতিয়া ঘৰ পামগে নাই বাৰু। ঘৰলে বহুত মনত পৰিছে। ৰজাৰ পুতেক চিকাৰ কৰিবলৈ আহি জংঘলৰ পৰা যাব নোৱাৰা 1 মাহ ধৰি জংঘলতে অনাই বনাই ঘূৰি ফুৰিছে। এদিন ৰজাৰ পুতেকে চিন্তা কৰিলে, মই 1 মাহ ধৰি জংঘলতে ঘূৰি ফুৰিছো, ওলাই যাব পৰা নাই। তেনেকে সূৰ্যটো দেখি সূৰ্যটোকে সুধিব ধৰিলে যে মই ইয়াৰ পৰা কিয় যাব পৰা নাই। তেতিয়া সূৰ্যদেৱতাই ক'লে যে তুমি অলপ আগত যাবা, দেখিবা চেম তোমাৰ নিচিনা তাত এজন যুৱক আছে। তেওঁৰ লগত তুমি যুদ্ধ কৰিব লাগিব। এই যুদ্ধত তুমি তেওঁক হৰুৱাব লাগিব। তেতিয়াহে তুমি এই জংঘল ত্যাগ কৰি ঘৰলৈ উভতি যাব পাৰিবা। নহলে তুমি এই জংঘলতে চিৰজীৱন থাকিব লাগিব। ৰাজকুমাৰজনক লগ পাই বহুত সময় যুদ্ধ কৰি অৱশেষত ৰজাৰ প্ৰেম থাকিল। ৰজাই ৰজাৰ পুতেকক তেনেতে জংঘলতে লগ পাইছে। দেউতা, মই মায়াবী এটা জেগাত সোমাই গৈছিলো। জেগাটোৰ পৰা কোনো মতে ওলাব নোৱাৰি মই তাতে লাষ্টত সূৰ্যদেৱতাৰ আজ্ঞা মতে মই এজন যুৱকক হৰুৱালো। তাৰপিছতহে মই মুক্তি হৈছো। ৰজাই পুতেকৰ কথা শুনি বহুত দুখ পালে। দেউতা, ৰাজসভাৰ সকলো মানুহ ঠিক আছে নে? ৰাজ্যখন কেনেকুৱা ধৰণে চলি আছে? তেনেতে বোৱাৰী আৰু ল'ৰাই দেউতাক আৰু ৰজাক বিচাৰি জংঘললৈ গ'ল। বোৱাৰী আৰু নাতিনীয়েকে বহুত সময় জংঘলত বিচাৰে। তাৰপিছত বোৱাৰীকে সুধিলে, তোমালোক ক'ত গৈছিলা ইমান দিন? কি হৈছিল তোমাৰ? ৰজাৰ পুতেকে ক'লে যে মই এটা মায়াবী জেগাত সোমাই গৈছিলো, তাৰ পৰা কোনো মতে ওলাই আহিছো মই। ঠিক আছে, এতিয়া ঘৰত যাম ব'লা।